মৰাটো হাতখন দিবই নোৱাৰি ঐ এখন হাত যাব লাগে ইখন হাত নিজে নিজে যাব ধৰিছে অ কাজাও জবকা মা দি মাৰ ওকণি হৈছে না উফি হৈছে না এই আজি 3 মাহ ধৰি লকডাউন হ'ল টাউন পিনি ওলাই যাবও নাই পোৱা উফিয়ে হ'ব ধৰিছে না ওকণিয়ে হ'ব ধৰিছে না চুলিও ভালেমান দীঘল হ'লগৈ টাউনত কাটিবলৈ কভিডৰ পৰা ভয় উপায় নাই কি যে কওঁ ভাবি পোৱা নাই চুলিখিনি যে ক'ত কেনেকৈ কাটো গাঁৱত কাৰোবাত কাটো ক'বলৈ আমাৰ গাঁৱত আকৌ ইমূৰৰ পৰা সিমূৰলৈ চাবলৈ গ'লে চুলি কটা মানুহ এটাও বিচাৰি নাপাওঁ কি যে কওঁ একো উপায় নাই দেই ঐ বৰ দুটেং দবৈত পৰিছোঁ এই কিবা চিঞৰা লিখা শুনি পালো চুলি কথা কৈছে চুলি কটা কথা কৈছে আইয়া এখন কপাল ভাই পিনি আছো পিনি চুলি কাট ভগৱানে মিলাই ভগৱান নাই বুলি কওঁনো কেনেকে এই পৃথিৱীত আজি 3 মাহ ওপৰত হ'লগে চুলি তুলি কাটিব নাই পোৱা তই ভাবি থাকোঁতে তই ওলাইছ ইয়া কেইটকা ল'বি মই এই চুলিখিনিকে কাটি থৈ যা পুণ্য হ'ব চুলি কাটিছ এই গাঁৱে সোমাই চুলিকে কাটি ফুৰিছো আৰু লকডাউনত কি কৰিবি পইচা পাতি হয় ৰাস্তা নাইকিয়া হ'ল বৰ ভাল কাম কৰিছ মই সেই চুলি কটা কথাই ভাবি আছিলো ভাবি থাকোঁতে ভগৱানে মিলাই যে এইটো ভাই ভগৱান নাই বুলি কওঁ কেনেকে এই তাকেই মই ওলাই আহিছো ৰাইজৰ সুবিধা হওক মোৰ 2 টকামান পইচা ভাল কাম কৰিছ তাকে বুলি ওলাই আহিছো চুলি কাটো বুলি গাঁৱে পিছে হেৰি চুলিখিনি ক'ত কাটিব এইফালে কাটিলে মানে ভাল হ'ব নেকি সেইফালে চুলিখিনি কাটোগে বৈ চকী এখন লৈ ল'ব হ'ব ক'ত কাটিব এই দহতে কাটিম ভাই দহতে এইখিনি ভাল হ'ব ভাই ঠিক আছে হেৰি কৰ ভাই উলিয়াত নে কণী আইনা কেঁচি আইনাখন লাগিব নে চোলাবিলাক কাটিব নেকি নহয় মই চোলা খুলিব লাগিব কয় এখন হেৰি চুলি তুলি সোমাই ল'ব চোলাখনত পাছত বিজকে যাব খোজ খচাব বৰ দিগদাৰ হয় পাছত দেই চোলাটো ধৰি লওঁ দে ভাই আইনাখন দে এই ভাই ফৌজি কাৰ্টন কি একদম A to Z হানি সিং কাৰ্টন যি কাৰ্টন লাগে ফৌজি কাৰ্টন আজিকালি হানি সিং মোৰ ভাল নালাগে অলপ আগৰ মানুহ যে ফৌজি ক'লে অলপ ভাল লাগে মানে এই আজিকালি লকডাউন হোৱাৰ পৰা যে হয় ভাই এই মানুহবিলাকৰ এনেকে নাপিততো মানুহ অহা যোৱা কম হ'ল যে সেইকাৰণে গাঁৱে সোমাই দিছো বিৰাট ভাল কাম কৰিছ দেই ভাই এতিয়া সেই মানুহবিলাক বহুত ভাল পাইছে আহি যোৱাৰ কাৰণে হয় ভাই চুলিখিনি যে আপোনাৰ ভালেমান দীঘল হ'ল দেই হ'ল পাই কেইদিনমান নকটা ক'ত ভাই আজি 3 মাহ ওপৰতে হ'ল এই লকডাউন যেতিয়াৰ পৰা হৈছিলে যে তেতিয়াৰ পৰা চুলি কটাই নাই মই টাউনলৈ ওলাই যাবলৈ বেয়া লাগে ভয়ো লাগে এই কভিডৰ কাৰণে যে নাপিতৰ তাত কাটিবলৈ যাবলৈ বেয়া লাগে সেইকাৰণে নাই কটা এয়া হৈ গ'ল আপোনাৰ কাটিংটো শেষ হৈছেগৈ দেই কোৱাইটি হৈছেগৈ না হৈ গ'ল আপোনাৰ কাৰ্টনটো হৈ গ'ল ভাই ভাল লগা নাই কিবা এটা থাকি গ'ল লিখা ভাই কওক হেৰি কচোন কাম এটা কৰ সেই একেবাৰে ছুটি কৰি পেলা নেলাগে ফজি কাটোঁ আপুনি প্ৰথমতে ক'বলৈ ন ছুটিকে কাটিব বুলি দুবাৰ কাম লগাইছে যে আপুনি হে ভাই মইনো প্ৰথমতে ফজি কাটনৰ কথা কৈছিলো কিবা ভাল লগা নাই বুজিছ আপোনাৰ নিচিনা মানুহ মই দেখা নাই দেই একো নহয় ভাই জীৱনত বেছি টাইম নালাগে দে কিবা এটা ভাল লগা নাই তাৰমানে কিবা এটা ভাল লগা নাই আপুনি সেইকাৰণে প্ৰথমতে ক'ব লাগে ন হৈ গ'ল আপোনাৰ তাকলু কাৰ্টন হৈ গ'ল ভাই হৈ গ'ল আপুনি প্ৰথমতে ক'ব লাগে ন ধুনীয়াকে তাকলুকে কাটি দিয়ক বুলি হেই ভাই প্ৰথমতে ফৌজি কাৰ্টন কাটিব হ'ব ভাই হেৰি কৰচোন আইনাখন দেচোন ভাই চাই লওক কিমান তাকলু একেবাৰে তাকলু আৰু একেবাৰে ধুমাং ধুটাং হৈ গ'ল এবাৰ একেবাৰে এটা ক'ব লাগে দুবাৰ তিনিবাৰ ফকাল লাগিছে এতিয়া ভাল লাগিছে ভাই হেৰি নহয় ভাই কওক অৰিহণা পিছে এতিয়া দক্ষিণা কিমান দিব লাগিব 40 টকা 40 টকা ভাই অকণমান দেৰি হ'লে খঙো উঠি চাগে ন
একো নহয় দে এদিন অলপ দেৰি হ'ল বাৰু মোৰ লগত আছে বাৰু দেই 50 টকীয়া এখন এইটো ল ভাই 50 টকা দিলে 40 টকা খুচুৰাকে নাই নেকি? মোৰ নাই ভাই খুচুৰা নাই ভাই ওলাবা চাচোন চা নাই নহয়, মোৰ এই 100 টকীয়া 500 টকীয়া সেনেকুৱা বিলাকে আছে নহয়। মোক খুচুৰা তেনেকে 10 টকীয়া এটা খুচুৰা তেনেকে নাইচোন। এই আপুনি ঘৰতে চাওকচোন 10 টকা থাকিব পাৰে। এই ভাই আমিতো ঘৰত ক'ত খুচুৰা পইচা পাম ভাই ইয়াতে নাপিত মানুহ খুচুৰা পইচা লৈ থাকিব লাগে জানো নাই পিছে আগতে থাকে আজি নাই মানে খুচুৰা কেইটা থাকি লৈ ফুৰিব লাগে 10 টকীয়া 5 টকীয়া আপুনি চাওকচোন আপুনি আপোনাৰ ঘৰত ক'ত পাই মই ঘৰত কি মই পইচা বনাম নেকি কথা যে ক চা ক'ৰবাৰ পৰা বিচাৰি কিনে উলিয়াই দে নাই নাই কাই নহ'লে সেই আপুনি এক কাম কৰক, মই এনেও নাপিত মানুহ আপোনাকনো কি থকিম, 10 টকাটো পাছত দি থৈ যাম নহয়। ভাই সেইখন নহয় মোক 10 টকা লাগিব নহ'লে মোৰ চলি আকৌ 10 টকা কাট থৈ যা। আপোনাৰ চুলি আকৌ 10 টকা কাটিলে কি কথা কৈছে আপোনাৰ আকৌ ফণী নোসোমাই আকৌ চুলিত একেবাৰে কেঁচিয়ে নালাগে ইমান সেইখন নাজানো মই পইচা কাৰো ৰাখিও নথওঁ। আপোনাক কেনেকে বুজাব আপোনাক মই 10 টকা এটা দিব লাগে, মই গাঁওখন ধুনীয়াকৈ কাটি আনি কিনে মই কাটি আহি কিনে ধুনীয়াকৈ আপোনাক দি থৈ গ'লে হ'লতো। নহ'লে এটা কাম কৰ ভাই মোৰ 10 টকা চুলি কাট থৈ যা। কি হৈছেনো 10 টকা চুলি কাট থৈ যা। 10 টকা কি কথা কৈছে আপোনাৰ তাত না ফণী হ'ব না কেঁচি চুলিখিনি কথা ভাবি আছিলো যে কাটা কথা সেই টাইমতে ভাই ক'লে চুলি কাটিব নেকি মাতিলো চুলি কাটিলো 40 টকা লওঁ ক'লে মোৰ লগত 40 টকা নাই 50 টকা এখন দিলো হা কি কৈছে শুন নাই এই তোমাৰ তাত আকৌ 10 টকা চুলি কাটি থৈ যাবলৈ কৈছে সেইবোৰ কথা পাতে নাই তাক পইচা দিলো সি পইচা মোক খুচুৰা নাই ক'বা নি সি লৈ ফুৰিব লাগে নালাগে আপুনি মনে প্ৰথমতে ক'লে ফৌজি কাৰ্টন দিবলৈ ফৌজি কাৰ্টনটো ধুনীয়াকৈ দিলো তাৰপিছত কি আকৌ আইনাখন 2-3 পাক চালে আকৌ চুলি একেবাৰে চুটি কৰিবলৈ আহেনো না 10 টকা চুলি কাট থৈ যা তই আকৌ বহক না ঠাণ্ডাকে বহক। তাৰপিছত আকৌ হেনো এতিয়া না ফণী হ'ব না কেঁচি হ'ব তাত আকৌ 10 টকা চুলি কাটি থৈ জানো মই মুঠতে চুলি 10 টকা কাট থৈ যা 10 টকা চুলি কাট দিয়ক মিলাই দিয়ক মই জানো মই চিধা মানুহ ন কি কৰিব তেনেকে হ'ব যে পৰিছো আজি ৰাতিপুৱা বহনি বেয়া নে কি নে বহনি ভালে কৈছো মই আকৌ 10 টকা চুলি কাট থৈ যা 10 টকা চুলি কাটিবলৈ আকৌ হৈ গ'ল আপোনাৰ 10 টকা চুলি কটা হৈ গ'ল। হৈ গ'ল যদি হৈ গ'ল তাকে কৰিব টান পাইছ যে খুচুৰাও নাই 10 টকা চুলিও নাকাটোং কৈছ যে আপোনাৰ নিচিনা মানুহ মই আজি জীৱনত ফাৰ্ষ্ট লগ পাইছো। হ'ব যা ভাই যা 10 টকা পইচাও খুচুৰা নাই আকৌ 10 টকা পইচা চুলি কাট থৈ যা কৈছে সেনেকৈ টান পায় হ'ব দিয়ক আপোনাৰ নিচিনা মানুহ বহুত দেখিলো মোৰ লিখা মানুহ নাপাবি তই